নমস্কাৰ বন্ধুসকল, যদি মোৰ চেনেলত আপোনালোক নতুন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো হ'ল চিকেন পকোৰা। চিকেন পকোৰা যদিও এইটো অকণমান বেলেগ ধৰণৰ, কাৰণ ইয়াত উইদাউট কৰ্ণফ্ল'ৰ আৰু উইদাউট এগ আমি এইটো পকোৰা বনাম। তাৰ বাবে চিকেন, নহৰু আৰু আদাখিনি মই লৈ লৈছোঁ। এতিয়া আদা আৰু নহৰুখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই আদা আৰু নহৰুখিনি দিছোঁ, এইখিনি এতিয়া গ্ৰাইণ্ড কৰি ল'ম। এইখিনি ৰেডি হৈ গৈছে। এতিয়া মই চিকেনখিনি লৈ লৈছোঁ। চিকেনখিনিত নিমখ, টেষ্ট একৰ্ডিং টু টেষ্ট, অকণমান হালধি গুড়ি অকণমান লৈছোঁ, আৰু ইয়াত অকণমান জিৰাৰ গুড়ি লৈছোঁ, অকণমান জিৰাৰ গুড়ি আৰু অকণমান ধনিয়া। এইখিনি মই এতিয়া ধুনীয়াকৈ জলকীয়াৰ গুড়ি দি মিক্স কৰি ল'ম। জলকীয়াৰ গুড়ি অকণমান দি দিছোঁ, আৰু আদা নহৰু পেষ্টটো, আদা নহৰু পেষ্ট অকণমান, বেছি নালাগে, অকণমান দি দিছোঁ। আৰু এইখিনি মই ভালদৰে এতিয়া মিক্স কৰি লৈছোঁ। এইখিনি আপোনালোকে ভালদৰে মিক্স কৰি ল'ব আৰু ছেট হ'বৰ কাৰণে অকণমান সময় ৰাখি দিব। মই এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ আধা ঘণ্টাৰ বাবে ৰাখি থৈ দিম। এনেদৰে ছেট কৰি এতিয়া মই অকণমান চিকেন লৈছোঁ। ছেট হোৱাৰ পিছত তাত চিকেনখিনি আমাৰ যিহেতু ৰেডি হৈ গৈছে, তাত মই অকণমান দৈ, যিটো আমি ঘৰত ৰেডি কৰিছোঁ, অকণমান মই ইয়াত দৈ দি দিছোঁ। বেছি নালাগে, অকণমান চিকেন, সেইবাবে অকণমান দৈ হ'লেই যথেষ্ট। দৈৰে এইখিনি মই মিক্স কৰি লৈছোঁ। ইয়াত মই কৈছোঁ আপোনালোক উইদাউট কৰ্ণফ্ল'ৰ আৰু উইদাউট এগ মই এইটো পকৰি বনাই দেখাম, আৰু খাবলৈ চবচে বেছি টেষ্টি, যে অকণমান তন্দুৰী ফ্লেভাৰ আহি যাব। আৰু অকণমান শ্লাইট ফুড কালাৰ মই এইটো বজাৰত কিনা নহয়, এইটো মই ঘৰত বনোৱা ফুড কালাৰ। এইটোৰ ৰেচিপিটো দেখাম বাৰু আপোনালোকক পিছত। এইটো ফুড কালাৰ মই অকণমান দি দিছোঁ কালাৰটোৰ বাবে। মই চিকেনখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। চিকেনখিনি মিক্স কৰি এইখিনি ৰেডি হ'বৰ বাবে অকণমান 5 মিনিটমান সময় আমি এনেদৰে থৈ দিম। এতিয়া মই কেৰাহীটোত জুইটো গৰম হ'ব দিম। তেলটো আমাৰ গৰম হ'লে মই চিকেনখিনি দি দিম। এতিয়া মই চিকেনখিনি দি দিছোঁ। এইটো এটা বেলেগ ধৰণৰ চিকেন পকোৰা, য'ত আমি কোনো ধৰণৰ কৰ্ণফ্ল'ৰ, কোনো ধৰণৰ এগ যদি কেতিয়াবা আমাৰ ঘৰত নাথাকে, সাধাৰণভাৱে দৈৰে আমি এনেদৰে চিকেন পকোৰাটো খাবৰ বাবে ৰেডি কৰিব পাৰোঁ। আৰু টেষ্টটো একেবাৰে সুকীয়া আৰু বহুত টেষ্টি হয়। এতিয়া মই কম জুই দি চিকেনখিনি ভাজিম। এতিয়া অকণমান ওলটাই দিম চিকেনখিনি। এইখিনি মই ভালদৰে ভাজিবলৈ অকণমান সময় ৰাখি দিছোঁ।
চিকেনখিনি ভালদৰে ভজা হৈছে প্ৰায়। এইটো যেহেতু আমি দৈৰে মেগনেট কৰি বনাইছোঁ, এইটো খাবলৈ কিছু পৰিমাণে তন্দুৰী চিকেনৰ দৰেই হয়, কিন্তু তন্দুৰী ফ্লেভাৰটো নাহে, কিন্তু খাবলৈ খুব ধুনীয়া টেষ্টি হয় যেহেতু আমি ইয়াত দৈ এড কৰোঁ। মোৰ চিকেন পকোৰাকেইটা প্ৰায় ৰেডি হৈছে, মই এইকেইটা ওলাই লৈছোঁ। মোৰ চিকেন পকোৰা ৰেডি খাবৰ বাবে। থেংক ইউ। প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে চিকেন পকোৰা বনাই খাব।